Hello everyone, good morning. আজি মূৰত কাপোৰ চাপোৰ লৈ আছো। একো ষ্টাইলৰ কাৰণে লোৱা নাই দেই, ঠাণ্ডা বহুত পৰিছে। তাৰ কাৰণে আজি একদম ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। ৰাতি বৰষুণো দিছিলে, আপোনালোকৰ পিনে দিছে না নাই বাৰু। একদম খুবেই ঠাণ্ডা লাগিছে, সেইকাৰণে অকণমান ৰ'দটোতো নায়েই, এনেই আৰু অকণমান বাহিৰলৈ ওলাই আহিছোঁ ৰাস্তাত। অকণমান মানুহ চাওঁ তো আৰু ৰাতিপুৱা উঠিলোঁ, চাহ পানী খালোঁ, খাই পেলাই এতিয়া মই ৰৈ আছোঁ মাছৰ কাৰণে। কাৰণ ৰাস্তা দি মাছ যাব এতিয়া। ৰাতিপুৱা গ'ল কিন্তু মানে গমেই নাপালোঁ, আৰু আহিয়ে থাকে 3-4টামান মানুহ মাছ লৈ পেলাই, মাছ বেপাৰী। তো তাকে ৰখি আছোঁ ৰ'ব মাছৰ কাৰণে। আৰু খবৰ কেনেকুৱা গাইজ? অসমততো খুবেই ঠাণ্ডা পৰিছে ন আমাৰ। আৰু এয়া আছোঁ, দেখিছে কিমান বতাহ, দেখিছে এয়া ঠাণ্ডা, খুব বেছি ঠাণ্ডা পৰিছে। আৰু এয়া মই বৰ্তমান গাঁৱত আছোঁ, গমেই পাইছে ভিডিঅ'টো দেখি পেলাই। আৰু এতিয়া মাছ ৰখি আছোঁ, মাছ আহিলে বনাম, কিহেৰে বনাওঁ চাওঁ। বাকী খবৰ ভালনে আপোনালোকৰ? আৰু এতিয়া মই ৰুমকেইটা ঝাৰু দি লওঁ, ঝাৰু দি পেলাই মস্কিটো নেটখনো বিচনাখনো ঠিক কৰি পেলাব। এটা কথা জানেনে, আজিকালি ঠাণ্ডা দিনতো মহ অহা হৈছে, আগতেতো নাছিলে, জানো কেলেই ইমান ঠাণ্ডা দিন। গাইছ চাওক নাৰিকল গছ আমাৰ, কিন্তু নাৰিকল গছত যে নাৰিকল খাবলৈ নাথাকে। এতিয়া বিহু আহিছে, গছত নাৰিকল নাই। আপোনালোকে ভাবিছে চাগে বেছি দিছে কিজানি পইচা কাৰণে, নহয়, ইমানেই বেছি কেৰকেটুৱা মানে গোটেই মানে ডাব থাকোঁতে খাই পেলাই মানে একদম ফুটা কৰি থৈ দিয়ে। নাৰিকলবিলাক বহুত নষ্ট কৰে, গোটেই গাঁওখনতে কেৰকেটুৱাই বাস কৰিছে, মানে ইমান বেছি নাৰিকল তামোল একো নাথাকা হৈছে। কি কৰিম আৰু, উপায় নাই। আৰু এয়া বাইদেউহঁতৰ গৰু, আমাৰ ডাঙৰজনী ঘৰ এইটো দেখিছে, একদম ধুনীয়াকৈ বনাইছে, পিছপিনে চাদ ঢালাই দি পেলাই বনাই আছে। আৰু এইটো চাদখনৰ ওপৰত যে উঠি আছোঁ, এইটো আকৌ মোৰ ঘৰ নহয় দেই, এইটো আমাৰ সৰুজনীৰ, মানে মাজুজনীৰ। সৰুটোতো ময়েই গাঁৱৰ, মোৰ ঘৰ নাই ইয়াতে। আৰু এইটো মোৰ মা দেউতাহঁতৰ ঘৰ। আৰু এয়া চাওকচোন জাঙিটো কি ধুনীয়াকৈ বগাইছে পানীলাওডাল, কিন্তু জানো পানীলাও ফলিবনে নাই। আৰু এইপিনে মাৰ কোনোবা ফোন আহিছে বোলে, আৰু তাকে কৈ আছে ফোনটো চোৱাচোন। আৰু এইপিনে নাম্বাৰ দি আহিলোঁগৈ। তাৰপিছত মই ভাবিলোঁ কেইটামান পুৰৈ শাক, আমি কিন্তু পুঁই শাক বুলি কওঁ দেই, আপোনালোকে জানো ঠাই বিশেষকৈ বেলেগকৈ কয়। তো সেয়া পুঁই শাক কাটি আছোঁ। আজি পুঁই শাক মাছৰ লগত বনাম, খাবলৈ খুব ভাল লাগে। আপোনালোকে খায় নে নাই জনাবচোন, মাছৰ লগত কেনেকৈ খায়। আমি কিন্তু এনেকৈ বনাওঁ। এয়া চাওক, আৰু এইপিনে বনাব লৈছোঁ। প্ৰথমতে তেলত পিঁয়াজখিনি ভাজি ল'লোঁ সৰু সৰু কাটি, তাৰপিছত অকণমান আদা নহৰু আৰু সৰিয়হ পিচি লৈছিলোঁ, আৰু সেইখিনি লৈছোঁ এতিয়া ভাজিবলৈ। মছলাখিনি ভাজা হোৱাৰ পিছত এটা টমেটো এই ধৰণে কাটি পেলাই দিছোঁ অকণমান ডাঙৰকৈ। তাৰপিছত দি দিলোঁ হালধি আৰু নিমখ, জোখমতেই দি দিছোঁ দেই। আৰু এতিয়া এইখিনি ভাজি ল'ম ধুনীয়াকৈ। আৰু এইখিনি ভাজা হোৱাৰ পিছত মই পিনে শাকখিনি ধুনীয়াকৈ সৰুকৈ কাটি বাছি লৈছোঁ, আৰু লগতে আলু এটা আৰু ওলকবি দিছোঁ। আৰু দি পেলাই এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিম, ভালদৰে ভাজি ল'মহি। তাৰপিছত ঢাকনি এখন লগাই এইখিনি বইল হ'বৰ কাৰণে ৰাখি দিছোঁ। আৰু এইপিনে মায়ে জুইকুৰা আগবঢ়াই দি আছে। আৰু এয়া চাওকচোন, আমাৰ শাকখিনি ৰেডিয়ে হ'ল বুলি ক'ব পাৰি, দেখিছে নহয়। এতিয়া ইয়াতে দি দিছোঁ মই পানী, আৰু পানীখিনি দি পেলাই
এতিয়া উতলা অহাৰ পিছত মাছকেইটা দি দিছোঁ, ভাজি পেলাই দিছোঁ মাছকেইটা। এনেকৈ বনাই খাবচোন, ইমান সোৱাদ লাগে। আমাৰ ইপিনে শাক ৰেডি হৈ গৈছে, দেখিছে নহয়, এনেকৈ বনাইছোঁ। দেখিবলৈ অকণমান যিহেতু ৰঙা ৰেড চিলি পাউডাৰ একো দিয়া নাই আৰু বেছি মছলাও নিদিওঁ, মায়ে খাই ইমান ভাল নাপায় মছলা, সেয়ে। এতিয়া আমি ভাত খামগৈ। তো আপোনালোকৰ ভাত বনোৱা হ'লেনে নাই? মোৰতো হৈ গ'ল পটাপটকৈ, ঠাণ্ডা দিন যিহেতু জুইতে ভাতকেইটা বনাই দিলোঁ ধুনীয়াকৈ, আৰু এতিয়া খাম। আৰু এইপিনে আমি সেনেকৈয়ে সকলোৱে একেলগে বহো ভাত খাবলৈ। এনেকুৱা আমাৰ কোনো নিয়ম নাই যে মা দেউতাক আগত দিম তাৰপিছতহে মই খাম, তেনেকুৱা নাই। মা দেউতাও নিবিচাৰে তেনেকৈ খোৱাটো, সকলোৱে আমি মিলিজুলি খাওঁ। আৰু খাই পেলাই অকণমান ৰেষ্ট কৰিলোঁ আবেলি। তাৰপিছত এতিয়া 5টা বাজিলে, মই আহিছোঁ চাহ বনাবলৈ। এতিয়া চাহ খাওঁ আৰু চাহ পানী খাই লওঁ। আজি চাহ খাবৰ কাৰণে মই এই কেক আনিছোঁ, কাপ কেক, আৰু কাপ কেকেৰে আবেলি চাহখিনি খাম। আৰু ঠিক আছে, আজিলৈ আহিছোঁ। ব্লগটো চাই ভাল পালে লাইক কৰি